আজি আপোনালোকে দেখিছে যে আমাৰ যেতিয়াৰে পৰা বিটিআৰৰ নিৰ্বাচনৰ কাম কাজ আৰম্ভ হৈছে, তেতিয়াৰ পৰা বিটিআৰ অঞ্চলত বিভিন্ন দলৰ পৰা লোক আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ এটা জোৱাৰ উঠিছে। আজি 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আমাৰ এই দেৱচৰাই অঞ্চলৰ প্ৰায় 3 শতাধিক আইন দলৰ কাৰ্যকৰ্তা, এইটো বিপিএফ, ইউপিপিএল, জিএছপি, এই 3টা দলৰ মূল কাৰ্যকৰ্তা, সক্ৰিয় কাৰ্যকৰ্তা, 3 শতাধিক কাৰ্যকৰ্তা আমাৰ বাস্কা জিলা বিজেপিৰ সভাপতিৰ নেতৃত্বত, আমাৰ মচলপুৰ মণ্ডল সভাপতিৰ নেতৃত্বত আজি ইয়াতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু এই যোগদানে আমাৰ এই বাগানপাৰা পৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাৰ মাজত অধিক উৎসাহ জন্মাইছে। আৰু আমি যোৱা কিছুদিনটো এনেকুৱা যোগদান কাৰ্যসূচী হৈয়ে আছে আৰু বহুতো দলৰ কাৰ্যকৰ্তাই যোগদান কৰাৰ কাৰণে ইতিমধ্যে আমাৰ ওচৰত আবেদন নিবেদন কৰিছে আৰু পৰৱৰ্তী সময়ত এনেকুৱা যোগদান কাৰ্য চলি থাকিব। সেই কথাখিনি আমি তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা আমি কোৱা আমাৰ কাৰণে অসুবিধা হ'ব। আমি এতিয়া দলৰ সংগঠনৰ কামত জড়িত আছো। হয়তো আমাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিয়ে যে সিদ্ধান্ত ল'ব কেইটা সমষ্টিত প্ৰাৰ্থী দিয়ে, কিন্তু আমাক দায়িত্ব দিছে দলৰ তৃণমূল পৰ্যায়ত আমি সংগঠন শক্তিশালী কৰা আৰু নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলোৱা। আমি সেই কামখিনি কৰি নাই, মচলপুৰৰ কথাটো মই বাগানপাৰা সমষ্টিত কাম কৰি আছো। আমাৰতো এনেকুৱা এটা পৰিৱেশ আছে, আজিৰ তাৰিখত আমি প্ৰায় অধিক আসনতে ভাৰতীয় জনতা পাৰ্টি জয় হোৱাৰ এটা পৰিৱেশ আছে। মই বাগানপাৰা পৰিষদীয় সমষ্টিত কাম কৰি আছো। মোৰ দৃঢ় বিশ্বাস বাগানপাৰা পৰিষদীয় সমষ্টি এবাৰ বিজেপি দখলত আহিব। বিজেপিৰ মূল লক্ষ্য 3টাই মুখ্যমন্ত্ৰী কৈছে। বিটিআৰৰ শান্তি সম্প্ৰীতি অটুট থকা, বিটিআৰত সকলো স্তৰৰ ৰাইজৰ আৰু সকলো অঞ্চললৈকে বিকাশ আগবঢ়াই লৈ যোৱা আৰু বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সকলো সম্প্ৰদায়ৰ স্বাভিমান, তেওঁলোকৰ স্বকীয়তা, তেওঁলোকৰ সকলোখিনি যাতে তেওঁলোকৰ সুৰক্ষিত হৈ থাকে, সেই 3টা লক্ষ্য লৈ মুখ্যমন্ত্ৰী মহোদয় আমাৰ দলে কাম কৰি আছে। আমাৰ বিটিআৰৰ মূল লক্ষ্য 3টা। বিজেপি অবিহনে বিটিচিত চৰকাৰ অসম্ভৱ, এইটো কথা আপোনালোকৰ জানে, এইটো কথা ইয়াতে যিসকল দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁলোকৰ জানে আৰু এইটো কথা গোটেই অসমবাসীয়ে জানে, গোটেই বিটিচিবাসীয়ে ৰাইজে জানে। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখন য'ত থাকিব তাতেহে বিকাশ সম্ভৱ হ'ব, তাতেহে শান্তি সম্ভৱ হ'ব। এইখিনি কথা বিটিআৰৰ সৰ্বসাধাৰণে বুজিছে। গতিকে আমাৰ বিটিআৰৰ কাৰো প্ৰতি নিৰ্দেশ নাই, কাৰো প্ৰতি আমাৰ অভিযোগ নাই। আমাৰ লক্ষ্য হ'ল বিটিআৰত বসবাস কৰা সকলো জাতি সম্প্ৰদায়ৰ সমবিকাশ, তেওঁলোকৰ স্বাভিমান, তেওঁলোকৰ উন্নয়ন, তেওঁলোকৰ মাজত শান্তি চিৰস্থায়ী কৰা। এই 3টা লক্ষ্য লৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে মুখ্যমন্ত্ৰীয়ে দলে কাম কৰি আছে। আজি প্ৰায় 3 শতাধিক কাৰ্যকৰ্তা বিজেপি যোগদান কৰিব। ইংগিত স্পষ্ট, বিটিআৰত শান্তি লাগে যিটো বিজেপি দিব পাৰিব, বিটিআৰত ডেভেলপমেণ্ট লাগে যিটো বিজেপিয়ে দিব পাৰিব, বিটিআৰত বসবাস কৰা সকলো সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ, সকলো নিজ স্বকীয়তা, নিজ তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ ধৰ্ম, তেওঁলোকৰ পৰম্পৰা, তেওঁলোকৰ স্বাভিমান ৰক্ষা কৰা যিটো বিজেপি দিব পাৰিব। আৰু এইখিনিৰ প্ৰতি সঁহাৰি জনাই সকলো লোক আজি বিজেপিত যোগদান কৰিছে।